जैसे आपको YouTube में आना है, उसके बाद एक एक्शन कैमरा भी चाहिए और उसके बाद आपको ढेर सारा फॉलोअर्स भी चाहिए। बिल्कुल सही चैनल पे आए हो। नहीं तो बहुत दिনৰ পৰা এটা एक्शन कैमरा লম বুলি আছিলো। তো আজি টপিকটো তাৰ ওপৰতে এন্ড ফাইনালি আজি হে एक्शन कैमराটো আহিলে। GoPro নহয় কিন্তু তো যিয়ে হয় তো ভিডিওটো চাই থাকো। গাইস GoPro ইজ হিয়াৰ। मालूम है GoPro नहीं है, ধেমালি কৰিছিলো। तो यार अनबॉक्सिंग करी अपना लोगों को अगर दिखा दियो। अरे भाई निकल जा यार। ये बॉक्स तो इमान लेते रहा। ओके फोकस लो भाई। ओए जूम ना है यार। दिस इज वाई 4K एक्शन कैमरा किट और ये तो सील নাই নেকি বে কৰিছিলে কৈছিলে এটো চিল আছে নো টেনশন এটো ফেক মাল হনে সকে তো ফাইনালি this is my first action camera ube focus lo to এইটোৱে হৈছে ক্যামেৰাটো ওয়াই আৰু লগত আছে এডাল সেলফি ষ্টিক মানে এডাল গধুৰ আছে দে ওয়েট আছে ভালে দিছে বাৰু এইটো গাড়ী ৰিমোট দিমে ও নহয় ও ভাই এইটো ইয়াত লগাব লাগিব এনেকৈ কিবা কৰি লগাব লাগিব আৰু কি ইয়াৰ কেমেৰাটো কিমান কি লাগে কৰি 4K কিমান FPS ত হয় আৰু কি কথা সকলোখিনি জনাম আপোনালোকক তো ভিডিওটো চাই থাকক আৰু তাৰ আগতে বস্তু আছে এটা হৰু ৰিভিউ আপোনালোকৰ আগত দি দিছো এটো এটা 180p আল্ট্ৰা 60 fps per second ৰেকৰ্ডিং হৈ আছে তো বাহিৰত যাব নোৱাৰো বিকজ এতিয়া ৰাতি হৈ গল আৰু আল্ট্ৰা ওয়াইড ক্যামেৰা আপোনালোকে এফালে চাব পাৰে মেবি মই ভাবো এজ এ বিগিনাৰ হিচাপে এটো বেষ্ট চইচ আৰু যদি কোনোবাই মটো ভ্লগিংৰ কাৰণে ইমানো পাৰফেক্ট নহয় যেটো ইয়াত এক্সটাৰ্নাল মাইক নাই মটো ভ্লগিং কৰিম বুলি ভাবিছে তেতিয়া হলে GoPro বেষ্ট হ'ব एज ए बिगिनार हिसाब से मैं मोर ये पारफेक्ट कैमेरा বুলি ভাবো আৰু GoPro কথাবোৰ অলপ বেলেগ হয় হেবু অলপ হাই ৰেঞ্জৰ ক্যামেৰা হয় তো বিগিনাৰ হিচাপে মই কেতিয়া নকও যে 40-50 হাজাৰ টকা আপুনি ক্যামেৰা এটা ভৰাই দিও আৰু সাম কাইলে ইয়াক টেষ্ট কৰি মেলি আৰু আপোনালোকক যেহেতু মই কৈছিলো যে এটা নতুন ট্ৰিপত যাম তো আমাৰ ডেট ফিক্স হৈ গল 14 তাৰিখে আমি যাম ক'ত যাও এতিয়া নকও তো সিধা নেক্সট ব্লগতে লগ পাম তো আজিলে ইমানে সি ইউ গুড নাইট এন্ড আই লাভ ইউ